নমস্কাৰ, মই ৰেজিনা হাছান। আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ স্বৰচিত কবিতা এটি লৈ। কবিতাটিৰ শিৰোনাম বৰ্ষণ টোপাল। বৰ্ষা ঋতুৰ প্ৰথম দিনাই যেতিয়া প্ৰথম টোপাল পৃথিৱীলৈ আহি অংকুৰ ফটা ধৰণীৰ বুকুলৈ নৱ জীৱন দি উদ্ধাৰ কৰিলে প্ৰথম টোপাল ডাৱৰৰ চকু পানীয়ে। ধৰণীৰ অধীৰ অস্থিৰ ব্যস্ততাত যেনিবা এটোপাল অমৃত আহি পৃথিৱীৰ নোমৰ কোহে কোহে সেউজীয়া মিচিকিয়া হাঁহিৰে প্ৰথম টোপাল ধৰণীত নামিল। কি সোণবৰণীয়া দৃশ্য তাৰ! শূন্যত ওলমি থকা মেঘৰ পাহাৰ, নে আকাশত উৰি ফুৰা সাগৰ, নে নীলা ওঠৰ স্ফটিক পনীয়া হাঁহি! বৰ্ষাৰ কি আচৰিত মনোমোহা সৌন্দৰ্য! নীলা নয়নৰ অপূৰ্ব আকাশ, কলা মেঘ যেন তাৰ চকুৰ মণি। ধৰণীৰ চিৰতৃষ্ণা হেঁপাহ পলাই বিদ্যা ধৰিত্ৰীক যৌৱনতা দি প্ৰথম টোপাল